গাইছ আজি বহুত ডাঙৰ ৰ'দ দিছে অ' বাহিৰত। আমাৰ খুৰা ভাগৰ বিল্ডিংটো দেখাইছোঁ দেই ইয়াৰ পৰা। এইটো বিল্ডিংটো। ৱাও, ওপৰত আকাশখন ইমান ধুনীয়া হৈ আছে ন? ৱাও, এইটো আমাৰ ঘৰৰ। কি মাছৰ তৰকাৰীত দিবলৈ? লাহি কচু, ঔটেঙা, কচুৱা লাহি কচু, ঔটেঙা, ৰৌ মাছ তৰকাৰী দি তৰকাৰী বনাব। ৰৌ মাছৰ তৰকাৰী। ৰৌ মাছৰ তৰকাৰী, লাহি কচু, ঔটেঙা দি। এয়া মাছ ফ্ৰাই হৈ আছে। আৰু এইবোৰ কি মাছ হয়? সেইবোৰ ৰৌ মাছ, এইকেইটা পাভ মাছ। পাভ মাছ। এয়া মায়ে মাছ ফ্ৰাই কৰি আছে। ঔটেঙা, কচু, ৰৌ মাছ দি বনাব মায়ে তৰকাৰী। আজি খাই খুব ভাল লাগিব। গৰমত ঔটেঙা দি মাছৰ তৰকাৰী খাই ভাল লাগে। হৈ গ'ল। খালি ভালকৈ নিসিজে। ভালকৈ নিসিজে, সেইকাৰণে মায়ে কচুখিনি বইল কৰিছে অলপ নিমখ দি কিনে। এতিয়া জাবৰখিনিও এৰা নাই, জাবৰখিনি খাব গৈছে চুৰ্ণীয়ে। কি যে নাখায় আৰু। ঘৰত সোমাই সোমাই আমনি লাগিছে গাইছ, কিনো কৰিম আৰু গোটেই দিনটো। গাইছ ইমান গৰম, ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি দেই। ভাত পানী খাই 5টামান বাজিব লৈছে। ওলাই গৈছোঁ অলপ চৰ্টৰ ওপৰতে বতাহ খাবলৈ। ঘৰত কাৰেণ্ট নাই, ইমান কাৰেণ্টটো কাটি থাকে। আপোনালোকৰ কোনটো দিন ভাল লাগে, ঠাণ্ডা দিন নে গৰম দিন? কমেণ্ট কৰি জনাব। মোৰতো ঠাণ্ডা দিন বহুত ভাল লাগে। গৰমত ফুৰিও ভাল লাগে ন গাইছ? ইমান ডাঙৰ ৰ'দ দিছে, 5টা বাজিব হ'ল, ৰ'দটো শেষেই হোৱা নাই। দেখিছেনে গাইছ? ইমান ধুনীয়া লাগিছে দেখিবলৈ গছ-গছনিবোৰ আৰু আকাশখন, ইমান মজা লাগিছে নহয়। আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ গাইছ, ইমান ধুনীয়া লাগিছে নহয়। বতাহ যাক গাত লাগিছে, ইমান ভাল লাগিছে। এতিয়ালৈকে কমাই নাই, নাওকেইখন একদম ওপৰলৈ উঠি গ'ল। পুৰা ব্ৰহ্মপুত্ৰৰ নিচিনা বহল হৈ গ'লচোন। কি ভয় কৰিব লগা আছে নহয়? ইমান যোৱা আকৌ পিছলৈ যোৱা। দেখাই দিয়া, নহ'লে ভিডিঅ'ত লাজ পাবা তুমি। যোৱা। এয়া ভাইটি গৈছে। ৱাও, ইমান মজা লাগিছে ন? পানীটো চুই দিয়া অলপ। সি মোক সুধিছে পানীটো চুই লওঁ নেকি? কেনেকুৱা লাগিছে ভাইটি চুই? পানীটো অলপ খেলি দিয়া। নুডুবা, মই আছোঁ নহয়, মই তোমাক বচাম, মইহে লৈ আনিছোঁ। ৱাও, আহিছোঁ এতিয়া নহ'লে। वाह, ये कितना सुंदर नज़ारा है गाइस, आप लोग देख रही है। ब्रह्मपुत्र जैसा हो गया। वाह, ऊपर में आकाश, नीचे पानी। মাছ পাইছা নাই? অঁ, এতিয়া আহিছে মাছ মাৰি। ইমান ৰ'দত বহি বহি মাছ মাৰি থকাতকৈ সুদা ভাত খোৱাই ভাল। টাইম পাছ কৰিবলৈ মজা আছে ন? বৰশী বাই বাই। বৰশী বাই দিছোঁ। মোৰ বৰশী বাবলৈ বহুত মন যায়, কিন্তু বহুত দিনৰ মূৰত আজি বৰশী বাইছোঁ। মাছ উঠে নুঠে নাজানো, কিন্তু বৰশী বাইছোঁ যে সেইটোৱে ভাল লাগিছে। বৰশী বাই খুব ভাল পাওঁ, কিন্তু বৰশীত মাছে নালাগিলে এটা বেড লাগ। একো নাই, বালো যে সেইটোৱে ভাল লাগিছে। তাক লৈ আনিছোঁ আজি মই নদীৰ ওচৰলৈ। সি খুব ভাল পায় এইবোৰ জেগাত আহি। পোৱালীয়ে বৰশী বাইছে, ল'ৰাকেইটাক চাই আছে। মাছ পালা অ' পোৱালি। পোৱালি সিফালে চাই আছে, এটা দেখাইছে, লাজ কৰিছে। ৱাও, বতাহো মাৰি আছে, ধুনীয়া দেই ইয়াত। দেই মূৰত বেচেৰাকেইটা এটাই মাছ পালে অ', শিঙি মাছ, ইমান ধুনীয়াকৈ খেলি আছে। ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য, নদী সোঁতটো ইমান ধুনীয়া বৈ গৈছে। ইয়াতে বহি থাকিব মন গৈছে, ঘৰলৈ যাবই মন যোৱা নাই। গৰা খহি গ'ল, বানপানী সকলো শেষ কৰি পেলালে ঘৰ দুৱাৰ। দেখিছেনে কচু পাতখিনিৰ পিছত আমাৰ পুৰণা ঘৰটো তাত আছিলে, যেতিয়াৰ পৰা নদীয়ে চব খহাই নিলে আমাৰ ঘৰ মানুহখিনি ওপৰত উঠি আহিলে, আৰু সেই বাঁহখিনি আগলৈকে আমাৰ মাটি আছিলে, ভেটি আছিলে, ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়া একো অস্তিত্বই নাই, আমি ওপৰলৈ উঠি আহিলোঁ। ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব গাইজ। থেংক ইউ, বাই।